নমস্কাৰ হসা হসা কথা মাজলে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি হসা হসা কথাটো হৈছে যদি এজন মানুহে বা সাইকেল চলা বা বাইক চলাই গৈ থাকোতে বাট তেওঁ পৰিলে বা নতুবা কিবা এক্সিডেন্ট এটা হ'ল তেতিয়া বাট মানুহ ৰাতি পিছদিনাখনি মানুহবিলাক গ'ল মানুহবিলাকে ডাইৰেক্টলি মানুহটোক ক'ব তো ৰাতি অলপ মালটো খোৱাটো অলপ বেছি হ'ল নেকি, তই হাৰিয়াটো অলপ বেছি খালি নেকি, আপুং বেছি খালি নেকি, এনেকৈ ক'ব। কিন্তু বাট ভাল মানুহ এজনৰ যদি এক্সিডেণ্টলি মানে হৈ যায় তেতিয়া ক'ব কি মানুহবিলাকে ওচৰ চুবুৰীয়া এই মানুহটো দিনকাল বেয়া আছিলে নেকি নে কি, মানুহজনীক লৰালৈকে ক'ব তই যাচোন যা, তাৰ ভাগৰ কিবা হৈছিলে নেকি, তই অলপ চোৱাই চিতাই চা, কিবা কৰিব যদি আছে তই কৰা সোনকালে, নহ'লে তাৰ এনেকুৱা হ'ব নালাগে। কিন্তু মদ খোৱা মানুহজনৰ গাত কিয় মানে ইনফেক্টলি মানে ডাইৰেক্টলি মানে এই কথাটো কেলৈ পৰে আপোনালোকে ক'বচোন মোক কমেণ্ট কৰি।